প্ৰতিশ্ৰুতিবোৰে নহয় স্মৃতিবোৰেহে কন্দুৱাই থৈ যায় প্ৰথমতে ইনষ্টাগ্ৰামত ৰিলছ তাৰ পাছত দুটি মনৰ মিল হেখত দুখন হিয়া এখন কৰি পিনি প্ৰথমবাৰলৈ পলাই গ'ল লগৰ গাৰ্লফ্ৰেণ্ড লগৰ এটালে বুলি আৰে ভাই তোৰ মনে লগত দিলে নহ'ব নহয় তোৰ দেহায়ো লগত দিব লাগিব আৰু তই যদি চোলা তোলা খুলি পিনি যদি তিনিটা কলা চুক উলিয়াই মোবাইলটো উল্টা কৰি যদি তাইক যদি ইম'চনেল চাইৰি গাওঁগে তো তাইৰ পৰা তই এটাই এক্সপেক্ট কৰিবি হুকুৰ আলী হিৰো আলম দেখাত লাগে ভাই ভাই আমাৰ মাজত আৰু এজন আছে তাৰ নাম সুদূৰ ভাই আৰু এজন আছে আমাৰ লগতে শহীদুৰ ভাই শুকুৰ আলীয়ে যেতিয়া হিৰো আলমক ফ'ল' কৰিলে তো দেখাত একেই ছেম দুইটা হিৰো আলম দেখিবলৈ যেনেকুৱা শুকুৰ আলীও তেনেকুৱা দেখিবলৈ যেতিয়া হিৰো আলমক যেতিয়া ফ'ল' কৰিলে শুকুৰ আলীয়ে তো তেতিয়া শুকুৰ আলীয়ে এটা চেনেল খুলিলে আৰু চেনেলটোৰ নাম হৈছে শুকুৰ আলী প্ৰডাকশ্যন মা এটা লাগা মা দিও নাৰী মনহাৰী ৰুকুমালী নামাথামা ই আছিল শুকুৰ আলীৰ গুৰু মানে আনিলম বিলম হিৰো আলম আরে ভাই এশটাই সাপোর্ট করলে 10টাই ভুকিব এবে কিনো কোনো তহঁতিহে বাছ তহঁতি চাৰি ক'ব লাগে কৈ আছ না তাত লজিক আছে না তাত অৰ্থ আছে একো নাই বাছ আছে যদি আছে তাত অকল ইম'চনেল বেকগ্ৰাউণ্ড মিউজিক আছে আৰু তহঁতৰ এই চাৰিৰ পৰা মানুহৰ উন্নতি হৈছে নে অসমখন ৰিপ্ৰেজেণ্ট হৈছে একোডালটো হোৱা নাই বাছ তহঁতি চাৰি ক'ব লাগে কৈ আছোঁ কাৰণ তহঁতৰ গাৰ্লফ্ৰেণ্ড কিজনী এৰি থৈ গৈছে সেইকাৰণে তহঁতি ইম'চনেল চাৰি বকি আছোঁ আৰু একো বকা নাই আৰু সেই বকি থকাকেইটাকহে কুকুৰ বুলি কয় আৰু বেলেগক কুকুৰ বুলি নকয় কাৰণ তহঁতৰ গাৰ্লফ্ৰেণ্ড কিজনী এৰি থৈ গৈছে কাৰণ তহঁতি বেকাৰ সেইকাৰণে তহঁতি চাৰি বকি আছ আমি কুকুৰ নহয় তহঁতি বকি থকাকেইটাহে তহঁতি কুকুৰ হয় ৰ সিহঁতৰ কাৰণে এটা গান প্লে কৰি দিওঁ ছোৱালীবোৰ খেলিছে খেলিব দেহাতক ডিষ্টাৰ্ব দিব দৰকাৰ নাই তহঁতি আমাক কি খুৱাম বুলি কৈছ যি খুৱাবলৈ আহি যাবি কিন্তু তহঁতি নাহিবি কাৰণ তহঁতৰ চেহেৰা চাবলৈ মোৰ একদম মন নাই তহঁতি এই অভিমান কৰা কেইজনীক পঠিয়াবি যি দিয় সিহঁতৰ হাতত দি পঠিয়াবি অসমৰ এই ইম'চনেল চাইবোৰ দেখি দেখি মোৰ দিমাগ গৰম হৈ গৈছে তো মই অসম এৰি যামগৈ বুলিয়ে ভাবিছোঁ আৰু যাওঁগৈ পাই বাছ হ'ব দেহা হ'ব আৰু নিজকে আৰু কষ্ট দিব নালাগে হ'ব भूल जाओ मुझे अंजलि मैं तुम्हें भूल जाऊं ये कभी हो नहीं सकता और तू मुझे भूल जाए तो मैं ऐसा होने नहीं दूंगा तो ये तुम भी सुन लो देव इस जन्म तो क्या मैं अगले 7 जन्मों तक उनकी हो चुकी सिर्फ उनकी अंजलि अमेरिका का दलाल बहनचोद আমাৰ নিচিনা ঘৰটো সদায় আহিব পাৰিলোঁ আহিব নালাগে কাৰণ আমাৰ ৰাস্তাটো এনেই বোকা আৰু তই তাতে এই গাণ্ডোল জেচা প্ৰাণীটো আহি সোমাই ফচি ধৰিব নালাগে এনেও ইয়াত জেচিবি ব্যৱস্থাটো অলপ কমেই আছে তোমালোকে এবাৰ নটিচ কৰাচোন সেই কেনেকৈ গেঠাই গেঠাই আহিছে এবে ভাই ছোৱালীৰ বাবে কিবা এটা কোৱা নাবে নহ'লে পৃথিৱীখনত বৰ অশান্তি হৈ গৈছে ছোৱালীৰ বাবে যে পৃথিৱীখনত অশান্তি সৃষ্টি হৈছে তেনেহ'লে তই মোক এটা প্ৰথমতে কথা ক তই জন্ম হৈছিলি নে মাটি ফুটি ওলাইছিলি ছোৱালী আৰু পেটিয়াপ দুটা একে বস্তু কেতিয়া কেনেকৈ তোমাৰ জীৱনত ফুটমাৰি থৈ যাব তুমি গমেই নাপাবা ই বহুত ভাল কথা এটা কৈ দিলে ছোৱালী আৰু ফেটিহাপ একেই বস্তু আৰে তই যদি তেনেকৈ ভাবিছ তেনেহ'লে তই ছোৱালী বিয়া নাপাতিবি একৰ্ডিং টু মি মানে মোৰ মতে এই দুটা জন্তু মাটি ফুটি ওলোৱা হয় এবে ভাই ছোৱালীৰ বাবে কিবা এটা কোৱা নাবে নহ'লে পৃথিৱীখনত বৰ অশান্তি হৈ গৈছে আই হাই এইটো থপৰা চাই এনেকুৱা যেন লাগে মিয়া খালিফাৰ ফটো চাই মিয়া খালিফাৰ ভিডিঅ' চাই 4-5 দিন নন ষ্টপ নৰখাকৈ মাৰি থকা যেন লাগে তাৰপিছত আকৌ ছোৱালী খেতি ফেটিহাপ বুলি ক'ব আহে তো বন্ধুসকল ভিডিঅ'টো লাষ্টলৈকে যোৱাৰ আগতে তোমালোকক এষাৰ কথা কৈ যাওঁ বুলি ভাবিছোঁ তোমালোকে যদি চেনেলটো নতুনকৈ আছে নহ'লে ছাবস্ক্ৰাইব কৰিলো আৰু এটা লাইক মাৰিলো আৰু ভিডিঅ'টো ইমান দিন দিব নোৱাৰাৰ কাৰণ হৈছে মোৰ কাণত বিষ হৈ আছিলে কাৰণ সেইদিনাখন মই ফুৰিব যাওঁতে ছোৱালী এজনীৰ পৰা চৰ খাইছিলোঁ ভাই
স্কুলটো নুখুলে হপলা বিয়াখন পাতিলে কেনেকুৱা হ'বা যিটো বয়সত আগতে আমি চাইকেলৰ টায়াৰ লৈ ৰাস্তাই ৰাস্তাই দৌৰিছিলোঁ সেইটো বয়সৰ ল'ৰাই আকৌ আজিকালি বিয়া পতা কথাই পাতি দিলে মই এটা পতালোৱে খালি 3বাৰ নকলে যোৱা 3বাৰ লোকলৈ যোৱা আৰু ধেমালি নামত এতিয়া ধেমালি সীমা চেৰাই দিছে আৰু একেবাৰে ভাই স্কুলটো নুখুলে হপলা বিয়াখন পাতিলে কেনেকুৱা হ'বা একদম মানুহ প্ৰথমতে চৰকাৰে পাছ কৰা দিছে ন প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈ তুমি এই দ্বিতীয় শ্ৰেণীটো ভালদৰে পঢ়ি লোৱা তাৰপৰা বাকীখিনি কথা ভাবিবা আৰু দেই ঈশ্বৰে নোৱাৰে এৰুৱাব মোক আৰে ঈশ্বৰে কেলে নোৱাৰিব ঈশ্বৰেতো সৃষ্টিকৰ্তা ন এই পৃথিৱীখন ঈশ্বৰে যদি নোৱাৰে আৰু কোনে পাৰিব হে ঈশ্বৰে যেতিয়া যোনদিনাখন তহঁতক লাণ্ডি ফেঁকি মাৰিব ন গম পাই যাবি এক ৰাতিৰ ভিতৰত 20 কিলোমিটাৰ দৌৰি বনি যাবি আৰু লগ লাগোতে তহঁতৰ 20 বছৰ লাগি যাব আৰু ভিডিঅ' নামত তই যিমানবোৰ ফিল্টাৰ ইউজ কৰি ভিডিঅ' বনাইছ ন সিমানবোৰ ফিল্টাৰ যদি পানীত লগাই দিয়া হয় পানী ফিল্টাৰ লগাই দিয়া হয় সেইখিনি পানী ৰিফাইন হৈ কিবা হ'বগৈ আৰে ধৰাই পৰিছে মুখত এই যে হালমনবোৰ আছে বুলি সো গাইস আজি ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো ভাল লাগিছে নহলে এটা লাইক মাৰা আৰু চেনেলটো যদি নতুনকৈ আছে নহলে সাবস্ক্ৰাইব কৰিলে যাতে আহিবলগীয়া ভিডিঅ'টোতকৈ আগত চাব পৰা তো আৰু এটা নতুন ভিডিঅ' দিয়া প্ৰতিশ্ৰুতিৰে আজিলৈ সিমানতে বাই